চেতিয়া মনোজ চেতিয়া মনোজ চেতিয়া হয়নে মনোজ চেতিয়া হয়নে মনোজ চেতিয়া চেতিয়া চবে চেতিয়া বুলিয়ে কৈ আছে চেতিয়া নেকি মনোজ চেতিয়া মই ফাৰ্ষ্ট চেতিয়া কৈছিলো আমাৰ কথা তোমালোকে যে নাচিব নগলা কেলে আমি নাচিম দেৰিকে আজি বিহু বুলি অকমান এনজয় কৰিছো গান এটা গোৱা কি গান গাম জুবিন দা তোমাৰ ফেভাৰিট মানে তোমাৰ প্ৰিয় গায়ক কোন চুমি বৰুৱা গোৱা নমস্কাৰ মনোজ চুতীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ এতিয়া মই আহি পালোহি ঢকুৱাখানা বালিকা মজলীয়া অভ্যাসন বিদ্যালয় হয় নাই আজি চতুৰ্থ দিনৰ অধিৱেশনত আজি মই আহিলোঁ যিহেতু কালি আহিম বুলি কৈছিলোঁ হয় নাই তোমালোকে মাতিছিলা অঁ আহি পায় মোক আহি পায় মানে এই মোক এটা চকলেট দিলে চকলেটটো খাই আছোঁ মানে চ' নাটক কালি নাটক হ'ব বুলি কৈছিলে নহয় নাটক হ'ল নেকি মই নাটক চাম বুলি আহিছিলোঁ নাটক শেষেই হৈ গ'ল মোক টাইমটোতো কালি তোমালোকে ক'ব লাগে ন কালি তোমালোকে টাইমটো নকলা নহয় হয় নেকি 8 বজাৰ পৰা নাটক হ'ল এতিয়া কি হৈ আছে ডান্স এই মানে আমাৰ গাঁৱত এই ৰাধা অভিনয় কৰিছিলে ৰাসত তুমি ইয়াত পঢ়া নে নাটক কৰিলা নেকি তোমালোকে নাটক কৰিলা নেকি ডান্স কৰিছিলা নে কৰিবা ঠিক আছে চাবলৈ পাম বাৰু নাটক শেষ হ'ল বোলে কেইখন হ'ল 5খন হ'ল 5খন নাটক হৈ গ'ল কালি মই নাটক চাম বুলি আহিলোঁ নাটক চাবলৈ আহিম বুলি কৈছিলোঁ কিন্তু নাটক চাবলৈ নাপালোঁ আপুনি নামাত নেকি এই মাকে অঁ আপুনি এখন স্কুলত টিচাৰ কৰে নি নকৰে নহয় অভিভাৱক হিচাপে আহিছে অধিৱেশন চাবলৈ আহিছে অঁ ঠিকেই আছে বাৰু লাষ্টত আহিছে একেবাৰে লাষ্টৰ পৰিৱেশটো প্ৰথম চাই লওঁ প্ৰেক্ষাগৃহৰ একেবাৰে লাষ্টত আছোঁ মই চ' এইফালে কিবা বোলে এতিয়া ডান্স হৈ আছে বোলে ডান্স টাইমটো নগ'লে এনে অহা এতিয়া ডান্স কম্পিটিশ্যন হৈ আছে এইটো গ্ৰুপ ডান্স হ'ব নেকি মানে ওচৰে পাজৰে থকা স্কুলবিলাকৰ পৰা মানে ছাত্ৰ ছাত্ৰীসকলে আহিছে ইয়াতে অধিৱেশন চাবলৈ আগতে আমিও আহিছিলোঁ এনেকৈ এয়া সাজু হৈছে এতিয়া ভণ্টিসকলে ডান্স নাচিবলৈ কি নাম তোমাৰ নামটো কি অলংকিতা বৈশ্য তোমাৰ নামটো নমস্কাৰ মোৰ নাম ৰাগিনী বৰ্মন অঁ কবিতা এটা গোৱাচোন কোনটো মনত আছে আমাৰ পঢ়া আমি ফুলনি নানা ৰঙী ফুল মিলি জুলি থাকোঁ খেলি হাঁহি ধেমালিৰে ভৰি ভৰি আছে আমাৰে পঢ়া সাধু আৰু গান শুনি নাচি নাচি লং মতা হাতে কামে কৰি শিকোঁ নাইকেইটাবাৰ বুজা নমস্কাৰ তুমি গান এটা গোৱা গান বিহু গান নাজানা কবিতা জানা অঁ গোৱা আমাৰ পঢ়াশালি আমি ফুলনি নানা ৰঙী ফুল মিলি জুলি থাকোঁ খেলি হাঁহি ধেমালিৰে ভৰি ভৰি আছে আমাৰে পঢ়াশালি সাধু আৰু গান নাচি নাচি লওঁ মজা হাতে কামে কৰি নাইকেইটাবাৰ বুজা অধিৱেশন চাবলৈ আহিছা এতিয়ালৈকে কি চালা এতিয়ালৈকে মডেলিং চালো আৰু ডান্স হৈ আছে এতিয়া নিম্ন তাৰপিছত উচ্চখিনি হ'ব চাম আৰু যামগৈ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী বৃষ্টিবন্যা গগৈ কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 9ত ক্লাছ 9 অঁ ঠিকে আছে তাই কিবা কৰিলে নাই আধুনিক নৃত্য নাছিলে আধুনিক নৃত্য নাছিলে কোনটো গানত নাছিলে ভণ্টি ৰচকী ৰঙিলী ৰচকী পমিলি অঁ ৰচকী ৰঙিলী তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম কষ্টুৰিপ্ৰিয়া চেতিয়া ঠিক আছে দিয়া ভণ্টি তুমি যে মূৰত এইটো মাৰি আছা এইটো কি বুলি কয় সেইটো নে পাগুৰি বুলি কয় পাগুৰি কোনে পিন্ধাই দিছে মা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম সাগৰিকা কোচ কিবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলানে কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা আধুনিক গ্ৰুপ ডান্স হৈ গ'লনে
নাই হোৱা হ'বহে হ'বহে গ্ৰুপ ডান্স ফিল্ডত হ'ব এতিয়া ভেকচন প্ৰতিযোগিতা হ'ব নাই কালিলৈ হ'ব ভেকচন প্ৰতিযোগিতাত কি কৰিম বুলি ভাবি আছা এতিয়া আজিৰ পৰা পাচলি দোকান দিম পাচলি দোকান দিবা মই আহিম বস্তু কিনিবলৈ দেই মোক অলপ কমাই দিবা আহিব ঠিক আছে চ' এতিয়া মানে বাহিৰত কিবা নৃত্য হ'ব বোলে ন আপোনাৰ নামটো এইফালে আহকচোন নাৰ্জু বেগম আপোনাৰ ছোৱালী আহিছে নে কোন আহিছে মোৰ ছোৱালী আছে কোনজনী মুস্কিতা বেগম ভিতৰত আছে মুস্কিতা বেগম ভিতৰত আছে তুমি কিবা নাচিলা নাই নাই নচা বিহু নাচিলা নাই নে নাচিবাহে ফিল্ডত নাচিব ফিল্ডত এতিয়া নচা হ'ব হয়নে বাইদেউ আপোনাৰ ছোৱালী নি কি নাম আপোনাৰ বাসন্তী দাস ঠিক আছে দিয়ক আপোনাৰ ছোৱালী ক'ত আছে আমাৰ ছোৱালীজনী নাচিবলৈ গৈছে এইখন স্কুলত পঢ়া হয় নাই তুমি কিহত পঢ়ি আছা ক্লাছ 5ত কি নাম তোমাৰ নমস্কাৰ মোৰ নাম নিকিতা দে এইফালে মানে এই বৌক লগ পাইছোঁ মই এতিয়া কিবা কৰিলে নাই তাই কি কৰিলা তুমি ফেশ্বন দিলা নমস্কাৰ মোৰ নাম দীপশিখা চেতিয়া তোমাৰ নামটো নমস্কাৰ শ্ৰীমতী দীপ্তিৰাণী কোঁৱৰ তোমাৰ নামটো নমস্কাৰ মোৰ নাম গাৰ্গী দত্ত তোমাৰ নামটো পল্লৱী গগৈ তোমাৰ ছোৱালী আহিছে নেকি আপোনাৰ আপুনি ক'লে নে এয়া ছোৱালী এয়া অভিভাৱকসকল আহিছে কোনে মোক তুলি তালি কৰিলে ডাঙৰ মৌ শুনা মিঠা মাতে পাহৰি ভাগৰ কৰিছিল যে মোৰ গুগলত চুমা খাই তেৱে মোৰ পূজনীয়া মৰমৰাই চেনেহৰ চকু পানী ধাৰে হোৱাই কোনে মোক ৰাখিছিল বুকুত খুৱাই টোপনিত লালকাল মুখখনি চাই তেৱে মোৰ পূজনীয়া মৰমৰাই ধন্যবাদ এইফালে এজনী আমাৰ ঘৰৰ ওচৰৰে বাৰু ভণ্টি এতিয়া বোৱাৰী হ'ল এই বাইদেৱে ঘৰৰ পৰা চাহ লৈ আহিছিলে বাইদেৱে খাই আছিলে খাই থকা দেখি মই বাইদেউক মানে ক'লোঁ এতিয়া বাইদেৱে মানে মোক চাহ একাপ খাবলৈ দিলে দেই থেংক ইউ এতিয়া চাহ একাপ খাই লওঁ দেই এইসকল ছাত্ৰীক মই আজৰি থাকিবলৈ কোৱা হ'ল মই যাওঁগে কৈ দিয়ক আৰু লাষ্টত আপুনি কিবা এষাৰ ভাল লাগিলে আপুনি ইয়ালৈ আহিলে সকলো ছাত্ৰীকে তুমি বুলি কওক ঠিক আছে তুমি মোৰ ভাইটিৰ নিচিনাই ঠিক আছে ভাল লাগিলে এদিন আহি তুমি ইয়াত অকণমান আমাক উৎসাহ দিলা ছাত্ৰীসকলক সেইকাৰণে বহুত ভাল লাগিলে আজি আমাৰ দেখিছাই ন ছাত্ৰী সৰহ
হয় সময় আমাৰ নোজোৰে আমি 3টা বাজিলে এতিয়া 3টা বাজিলে তথাপিতো বিহু ডেন্স বিহু নৃত্য এয়া চলিবহে আচল নৃত্য আমাৰ বিহু নৃত্য এয়া চলিব বিহু নৃত্য আমাৰ সকলো কাৰণে সাজি কৰিছোঁ তাৰপিছত আমাৰ আজি শেষ হ'ব কাইলৈ শোভাযাত্ৰা আছে নিশ্চয় তুমি আহিবা ঠিক আছে শোভাযাত্ৰা আমাৰ 9 বজাত চলি ছাত্ৰীসকল আহিব দৌৰণি ছাত্ৰী অকণমান অহা দেৰি হ'ব পাৰে তুমি নিশ্চয় আহিবা ভাল লাগিল থেংক ইউ বাই বাই দিদি আকৌ তোমালোকে হে ছোৱালীখন বাই বাই দিদি এইফালে ঠিক আছে চ' যাওঁগৈ আপোনাৰ বালিকা মজলীয়া অভ্যসন বিদ্যালয়ত আহিছিলোঁ অধিৱেশন চালোঁ তোমাক ক'ত লগ পাইছিলোঁ বাৰু হে আহিছা অধিৱেশন চাবলৈ হে কেতিয়া আহিলা অহা 2 ঘণ্টামান হ'ল 2 ঘণ্টা হ'ল মই এতিয়াহে দেখা পাইছোঁ অধিৱেশন চালা নেকি হয় মই এখন স্কুলৰে ষ্টুডেণ্ট হয় কোন ক্লাছত পঢ়ি আছা ক্লাছ 7ত ক্লাছ 7ত কিবা প্ৰেক্টিছ কৰিব যোৱা নেকি মই কিক বক্সিং খেলিব আহিছিলোঁ কিক বক্সিং হেল্ল' ঠিক আছে দিয়া এখন স্কুলৰ অ' হা এখন স্কুলৰে মই GS হয় GS নেকি তোমাক মই অথনিৰ পৰা বিচাৰি ফুৰিছোঁ GS ক'ত গ'ল এতিয়া লগ পাইছোঁ মই GSক নামটো কোৱাচোন নমস্কাৰ মোৰ নাম কংকনা পাঞ্জাং অঁ কংকনা পাংগিং তোমাক কি ওচৰত পাঞ্জাং পাংনাং পাঞ্জাং হা পাঞ্জাং 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 হয় অঁ থেংক ইউ তোমালৈ থেংক ইউ চ' যোৱাগে নেকি এতিয়া তোমালোকে যাম দিয়া অকণমান পিছত গ্ৰুপ ডান্স বিহু মই কিন্তু নৰওঁ আৰু যাওঁগৈ বহুত টাইম হ'ল কিয় একেবাৰে শেষত এই ভণ্টিসকলৰ লগত ভিডিঅ'টো সামৰি দিম বুলি ভাবিছোঁ কিবা প্ৰশ্ন সোধো নি টান নুশুনিব প্ৰশ্ন চাই উত্তৰ দিব পৰাকৈ সুধিব এইটো অসমীয়া ট্ৰেডিশ্যনেল সাজপাৰ হয় নাই হাত বিষাই গৈছে গৈ আজি কেইটা বজাত আহিলা আজি ঘৰৰ পৰা প্ৰায় 8:30 কি খাই আহিছিলা ভাত নেকি স্কুলত কিবা দিলে নাই যি আছে কি দিছিলে ভাত দিছিলে স্কুলত কিয় নাখালা ভাত নাখাওঁ স্কুলত আৰু যি কি নহওক এই টুপিটো ভাল লাগিছে বাৰু তোমাৰ টুপি নহয় পাগুৰি হয় মাই গড হাত বহুত বিষাই গৈছেগে বেছি দীঘলীয়া কৰি নথকা আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাই দিব হয় নাই আকৌ আজিও কৈ দিয়া চেনেলটোৰ কথা ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই নামটো কৈ দিয়া আকৌ মোৰ নামটো কৈ দিয়া মনোজ চুতীয়া অঁ নামটো মনত ৰ'ল নেকি মনোজ চেতিয়া মনোজ চেতিয়া হয়নে মনোজ চেতিয়া হয়নে মনোজ চেতিয়া চেতিয়া চবেই চেতিয়া বুলিয়ে কৈ আছে চুতীয়া নেকি মনোজ চুতীয়া মই ফাৰ্ষ্ট চুতীয়া কৈছিলোঁ যাওঁগে দেই বাইদেউ হ'ব চাই থাকক থাকা দেই থাকা বাই বাই দি দিয়া আমাৰ কথা তোমালোকে নাচিব নগলা কেলে আমি নাচিম দেৰিকে আজি বিহু বুলি অকণমান এনজয় কৰিছোঁ গান এটা গোৱা কি গান গাম জুবিন দা তোমাৰ ফেভাৰিট মানে তোমাৰ প্ৰিয় গায়ক কোন চুমি বৰুৱা গোৱা তই ভাল নাপালে নদীত পৰি দিম গাঁৱত তোৰ বদনাম কৰি দিম থানাতে গোচৰ তৰি দিম মই হ'ব ধন্যবাদ তুমি অকণমান তুমি গোৱা জুবিন দাৰ গান শুনা নাই নুশুনা কেনেকুৱা লাগে গান ভালে লাগে যিকোনো এটা অকণমান মায়াবিনীটো পাখি জানো গাম জানো ময়ো জানো তোমাক প্ৰিয়া ময়ো চিনো ময়ো আৰু অকণমান
আৰু কি গাম এই আজিকালি ল'ৰা ছোৱালী কাম কিবা কিবি গালে আৰু যি দি টকা ৰিলছ বনোৱা গান আমি যে ৰিলছ বনাইছিলোঁ কি আৰু আমাকো থাক আমাৰ লেভেলটো বেছি